নমস্কাৰ মই অজন্তাই আজি আপোনালোকলৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ৰিসেন্টলি গম পাইছে এখন আইন আৰম্ভ হৈছে 2024 1 জুলাইৰ পৰা, যিখন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আণ্ডাৰ সেকশন 173 মতে আপোনালোকে এতিয়াৰ পৰা এখন FIR লজ কৰিবৰ কাৰণে হাহাকাৰ কৰা কোনো প্ৰয়োজন নাই। আপোনালোকৰ ঘটনা কগনিজেবল অফেন্সটো য'তেই নঘটক, আপোনালোকে সেই ঠাইৰ ওচৰৰ থানাত যে আপোনালোকে ৰুজু কৰিব লাগিব FIR এখন, তেনেকুৱা ধৰণৰ কোনো ৰুল ৰেগুলেশ্যন নাই। ভাৰতবৰ্ষৰ যিকোনো ঠাইত আপোনালোকে সেই FIR এখন লজ কৰিব পাৰিব। এনেকুৱা নহয় যে আপোনালোকে সেই FIR খন যে অকল ঘটনাস্থলীৰ আণ্ডাৰত পৰা জুৰিডিকশ্যনৰ আণ্ডাৰত পৰাতে যে কৰিব লাগিব, তেনেকুৱা ধৰণৰ কোনো ৰুল ৰেগুলেশ্যন নাই। আপোনালোকে যিকোনো এখন আপোনালোকৰ সুবিধাৰ মতে থানাত গৈ আপোনালোকে FIR এখন লজ কৰিব পাৰিব, আৰু সেই FIR খন উইদিন 14 ডেজৰ ৰেজিষ্টাৰ কৰিব লাগিব, আৰু লগতে সেই FIR খন ট্ৰান্সফাৰ কৰি দিয়া যাব যিটো ঠাইত আপোনালোকৰ ঘটনা ঘটিছিল সেই ঠাইৰ আণ্ডাৰত পৰা এখন থানালৈ। আৰু লগতে আপোনালোকে অনলাইনৰ মাধ্যমেদিও এতিয়াৰ পৰা এখন FIR লজ কৰিব পাৰিব। সেই FIR খন উইদিন 3 ডেজত ৰেজিষ্টাৰ কৰিব লাগিব, তাৰ পাছত আপোনালোকৰ কাৰ্যবাহীটো আৰম্ভ কৰিব লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ সহায় হ'ব, আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজতো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।